আমাৰ তামোলপুৰ জিলাৰ নাওকটাত অৱস্থিত পূব দেফেলি অঞ্চলত এই নাওকটাত হিয়াকন জুইচ বাৰ এণ্ড চুইটছ বুলি আমি এখন বিপণী ইয়াতে ইনগ্ৰেশ্যন কৰিলোঁ। আজি সৰুকৈ এখন ষ্টল আৰম্ভ কৰিছোঁ আৰু এই বিপণীখন মোৰ খোলাৰ পৰিকল্পনা আজিৰ পৰা প্ৰায় 2 বছৰমান আগতে আছিলে, কিন্তু দেখিলোঁ অকণমান সময়ৰো অভাৱৰ কাৰণে অকণমান কিছুমান খেলি মেলি থকাৰ কাৰণে মই সেইখিনি কৰিব পৰা নাছিলোঁ। কিন্তু এতিয়া মই এইখন নতুনকৈ অপেনিং কৰিব পাই খুব নিজকে ভাল লাগিছে। আৰু পূব দেফেলি অঞ্চলৰ যাতে আমাৰ ইয়াতে আপোনালোকে জানে স্কুল কলেজৰ পৰা বিভিন্ন ষ্টুডেণ্ট বা বিভিন্ন আমাৰ অফিচ ইয়াতে আছে, গতিকে এই গোটেইখিনি চিন্তা চৰ্চা কৰিয়ে ভাবিছোঁ যে ইয়াতে আমাৰ হিয়াকন জুইচ বাৰ এণ্ড চুইটছত সকলোৱে আহি এখন্তেক আহি যাতে আমাৰ ইয়াতে উপলব্ধ পাব। আপোনাৰ ধৰক জুইচ যিখিনি আমি আইটেমছ থাকে আমি কালিৰ পৰা সম্পূৰ্ণভাৱে ইয়াতে উপলব্ধ হ'ব। আজি আমি জাষ্ট শুভাৰম্ভণিটো কৰিলোঁ আৰু তাৰ লগতে আমাৰ আৰু এখন বাহিৰত ষ্টল থাকিব, সেইখন অকণমান ফাষ্টফুডৰ আইটেম থাকিব। তো সেইখিনি সন্ধিয়া সময়ত অকণমান ফাষ্টফুডৰো টেষ্ট ল'ব পাৰিব। তো তেনেকৈ আমি এই বিপণীখন আজি আৰম্ভ কৰিছোঁ আৰু মই ভাবোঁ ৰাইজে ভালদৰে আঁকোৱালি ল'ব, আমাৰ এই ষ্টলখনলৈ আহক। আপোনালোকৰ মৰম আশীৰ্বাদ সদায় লাগিব। আমিও আপোনালোকক ইয়াতে যাতে ইয়াৰ পৰাই মানে আপোনাৰ ভাল যাতে আমি দিব পাৰোঁ, ছাৰ্ভিচ দিব পাৰোঁ, আপোনালোকে বিচৰা ধৰণে আমি যাতে আপোনালোকক ছাৰ্ভ কৰিব পাৰোঁ। ফ্ৰুইটছৰ আমি এখন বিপণীও খুলিম 2-3 দিনমান পিছত। আমাৰ ইয়াতে ফ্ৰুইটছৰো উপলব্ধ হ'ব গোটেইখিনি। গতিকে মই ৰাইজক এটাই অনুৰোধ কৰিম, আপোনালোকে একবাৰ আমাৰ হিয়াকন জুইচ বাৰ এণ্ড চুইটছলৈকে আহক আৰু আহি ইয়াতে এবাৰ ভিজিট কৰক। তো আমি সেইকাৰণে ৰাইজক আমি মোৰ ফালৰ পৰা মানে নিমন্ত্ৰণ কৰিছোঁ। আমাৰ আজি বিপণীখন উদ্বোধন কৰিলে আমাৰ সুৱাগপুৰৰ IC ছাৰ আহিলে, ৰাজেন বড়ো ছাৰ। গতিকে তেখেতৰ সহায় সহযোগত পাই তেখেতকে আমি আমন্ত্ৰণ কৰিলোঁ। তেখেতৰ মানুহজন খুব জনপ্ৰিয় এইটো অঞ্চলৰে, গতিকে তেখেতৰ দ্বাৰা আমাৰ এই বিপণীখন আজি মুকলি কৰিলোঁ। সেইটো একদম আমাৰ যিটো আপোনাৰ প্ৰাইচ যিখন লিষ্ট থাকিব আমাৰ একদম খুবেই কম থাকিব, কাৰণ কি আমাৰ এইখন অকণমান ভিতৰুৱা অঞ্চল হয়। ভিতৰুৱা অঞ্চল হ'লেও আমাৰ ইয়াতে যাতে ৰাইজৰ বাবে আমি যিহেতু মুকলি কৰিছোঁ, আমি খুব মানে নিম্নতম মূল্যৰ পৰা ইয়াত উপলব্ধ হ'ব। 60 টকা বা 70 টকা বা হয়তো হাৰ্ডলি হ'লে 80 টকা এনেকুৱা হ'ব। তো আমি একদম ৰিজনেবল প্ৰাইজত আমি মানে ৰাইজৰ সেইখিনি সুবিধা ৰাখিছোঁ। আৰু ফাষ্টফুডত আমি মেনুখন এতিয়ালৈকে বনোৱা নাই, কিন্তু ফাষ্টফুডত আপোনাৰ ৰোলৰ পৰা ভেজ ৰোলৰ পৰা গোটেইখিনি থাকিব, ভেজ এণ্ড নন ভেজ। তাৰপিছত আপোনাৰ চাওমিনত থাকিব গোটেইখিনি আইটেমছ, আৰু আমাৰ তন্দুৰী চিকেন ইয়াত উপলব্ধ হ'ব। যিহেতু আমি এইটো অঞ্চলত পূব দেফেলি অঞ্চলত বিশেষকৈ আমি তন্দুৰী এতিয়ালৈকে বিপণী কোনো খোলা নাই, সেয়েহে মই ভাবিছোঁ যে তন্দুৰী আমাৰ যিখন ইয়াতে হাব হ'ব সেইখনো আমি মুকলি কৰি দিম পৰহি মানে। গতিকে আপোনালোকে তন্দুৰীৰো ফ্লেভাৰ বিভিন্ন ধৰণৰ ফ্লেভাৰ থাকিব পাৰিব, ফ্লেভাৰখিনি আপোনালোকে ল'ব পাৰিব। আৰু আমি ধৰক যিখিনি ম'মো থাকিব, এতিয়া গৰমৰ ছিজন অকণমান বতৰটো ঠিক হ'লে আমি ম'মোৰো আইটেম কৰি দিম। ইয়াতে আমাৰ বিভিন্ন ল'ৰা ছোৱালী আছে, গতিকে তেখেতসকলে আহিব মই তাকে কামনা কৰিছোঁ। আৰু আজি আমাৰ ইয়াতে বহুত দোকান আছে যদিও আমাৰ ফল মূল ৰসৰ যি দোকান ইয়াত নাছিলে। আৰু আপোনালোকে গম পাইছে যে এতিয়া বহুত গৰম, এই প্ৰচণ্ড গৰমত যদি আমি বিভিন্ন ফল মূলৰ ৰস খাওঁ আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল আৰু আমাৰ দেহটো শীতল পৰে। গতিকে আজি আমাৰ নাওকটা চকতে আমাৰ কন্দৰ্প ৰাজবংশী ভাইটিয়ে যি এটা প্ৰচেষ্টা হাতত লৈ প্ৰতিষ্ঠানখন আৰম্ভ কৰিলে, নিশ্চয়কৈ আমাৰ সকলোৰে কাৰণে এটা ভাল উপযোগী এটা মানে প্ৰতিষ্ঠান বুলি মই ক'ব লাগিব। আমি কেতিয়াবা আমি জুচ খাব গ'লে আমি বেলেগত যাব লগা হয়, চাৰিআলি বা গুৱাহাটীত যাব লগা হয়। গতিকে আমি এতিয়া ইয়াতে পাম। মই লগতে মানে মিক্স এটা মানে চেক খাই চালোঁ, খুবেই সুন্দৰ হৈছে, খুব সুস্বাদু আৰু এইটো স্বাস্থ্যৰ কাৰণে খুবেই ভাল। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ সকলোৱে ইয়ালৈকে আহক, হিয়াকন জুইচ বাৰ এণ্ড চুইটছত আহক আৰু আপোনালোকে বিভিন্ন ফলৰ যি জুইচৰ সোৱাদ লওক আৰু নিজৰ স্বাস্থ্য ভালে ৰাখক।